हेलो दोस्तों वेलकम टू माय चैनल आत्मसहायक गोटर नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম। আত্মসহায়ক গোটৰ নতুন এটা ডাঙৰ খবৰ আহি গৈছে। হেতু হৈছে যিসকলে আত্মসহায়ক গোটত 10,000ৰ ফৰ্ম জমা দিব পৰা নাই বা ডকুমেন্টছৰ বাবে জমা লোৱা নাই, সেইসকলৰ বাবে কিন্তু মুখ্যমন্ত্ৰীয়ে ডাঙৰ খবৰ এটা ঘোষণা কৰিছে। কৃষি সখীসকলৰ ওচৰত আকৌ নতুনকৈ ফৰ্ম আহি গৈছে। যিসকলে মানে আধাৰ কাৰ্ড নাছিল বা কিবা কাৰণত ফৰ্ম জমা দিব পৰা নাই, সেইসকলে কিন্তু এতিয়া নতুনকৈ ফৰ্ম ফিলআপ কৰি দিব পাৰিব। এইটো কিন্তু মুখ্যমন্ত্ৰীয়ে জনাই দিছে বা কৃষি সখীসকলক জনাই দিছে আৰু নতুনকৈ ফৰ্মও দি দিছে। গতিকে যিসকলে নতুনকৈ ফৰ্ম দিব বিচাৰিছে বা দিয়া নাছিল তেতিয়া ফৰ্ম এতিয়া দিব বুলি খুজি আছে, এতিয়াই যোগাযোগ কৰক কৃষি সখীৰ ওচৰত। তাৰ ওচৰত কিন্তু ফৰ্ম দি দিছে অলৰেডি। আপুনি নতুনকৈ ফৰ্ম ফিল কৰি দিব পাৰিব। গতিকে দেৰি নকৰি আজিয়েই কণ্টেক্ট কৰক, কৃষি সখীসকলৰ ওচৰত কণ্টেক্ট কৰক আৰু নতুনকৈ 10,000ৰ ফৰ্ম ফিল কৰি দিয়ক। এইটো কিন্তু মুখ্যমন্ত্ৰীয়ে জনাই দিছে। যেহেতু 10,000ৰ ফৰ্মৰ কেইদিনমান আগতে শেষ হ'ল, সেইবাবে এইটো নতুনকৈ প্ৰচেছ যিসকলে বাকী আছে মানে ফৰ্ম ফিলআপ কৰিব পৰা নাছিল, সেইসকলক কিন্তু এতিয়া ফৰ্ম ফিলআপ কৰিবলৈ দিব। এতিয়া সকলোৱে পাব 10,000কৈ টকা, সকলো মহিলাই পাব 10,000কৈ টকা।